Hello everyone, welcome to my YouTube channel Shikastis Vlog. আৰু সকলোকে মই মোৰ ফালৰ পৰা নতুন বছৰৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো। সকলোৰে যাতে নতুন বছৰটো ভালে কুশলে যাওক তাৰে কামনা কৰিলো। আৰু যোৱা বছৰত যি হৈছে সকলোবিলাক পাহৰি যাওক আৰু নতুন বছৰ নতুনকৈ আৰম্ভ কৰক আৰু ধুনীয়াকৈ চলি যাওক, সুখী হৈ থাকক, আনন্দৰে হাঁহি ফূৰ্তিৰে এই বছৰটো পাৰ কৰক। এই কামনা কৰিছো। 1 তাৰিখ বুলি আমি আজি আমাক ঘৰত মাতিছে ভাত খোৱাকে, মাৰ ঘৰত মানে মাৰ ঘৰলৈকে যাম। এতিয়া খোৱা লোৱাটো কৰি আহোঁ, তাতে ধৰি আহোঁ। ৰাতিপুৱাৰ পৰা পেটটো খালী কৰি থৈ দিছোঁ যাতে তাতে যাই বেছিকৈ খাব পাৰোঁ। সেইবাবে এতিয়া আমি ঘৰলৈকে যাওঁ। আমাৰ লগত আপোনালোকেও ব'লক। আপোনালোকেও হয়তো নতুন বছৰ বহুত এনজয় কৰিছে আৰু আমিও এনজয় কৰিছোঁ। এয়াই আৰু ব'লক এতিয়া যাওঁ ঘৰলৈকে। যোৱা বছৰটো কাৰ জীৱনত কি হৈছে সেইটো বাৰু ক'বলৈ নাযাওঁ, নুখুচাৰোঁ আৰু। কিন্তু নতুন বছৰত যাতে সকলোৰে শুভ হওক, ভালদৰে যাওক, কাৰো লগত একো কাজিয়া পেচাল নকৰক, মেইনলি আৰু কোনোৱে আপোনালোকক একো হিংসা নকৰক, তেনেকৈ মানে শুভ শান্তি আৰু সুখেৰে যাতে যাওক তাৰে কামনা কৰিছোঁ। লগতে মোৰ কাৰণেও প্ৰাৰ্থনা কৰিব যাতে মোক যাতে কোনোৱে একো মানে বেয়া কৰিব নোৱাৰে কেতিয়াও। যোৱা বছৰটো বাৰু বহুত কিবা কিবি গণ্ডগোল হৈ গ'ল, হ'লেও এইটো বছৰ একো গণ্ডগোল নোহোৱাকৈ পাৰ কৰাম বুলি কিন্তু মই ভাবিছোঁ, যাতে কাৰো লগত একো বেয়া হ'বলগীয়া নহয় আৰু। কাজিয়া কৰা মানুহ বাৰু মই নহয়, কিন্তু কোনোবাই যদি কিবা কয়, আজিকালি মাত নিদিয়াকৈ নাথাকোঁ। সেয়েহে নতুন বছৰটো মানে বেলেগকৈ আৰম্ভ কৰিছোঁ, বেছি ষ্ট্ৰং হৈছোঁ। এজ এ ওমেন ষ্ট্ৰং হৈ চলিব লাগিব, থাকিব লাগিব। সকলো কোনোবাই কিবা ক'লে এনচাৰ দিব জানিব লাগিব। চ' নতুন বছৰৰ আকৌ এবাৰ সকলোলৈকে মোৰ ফালৰ পৰা আৰু মোৰ হাজবেণ্ডৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ, মানে হেপী নিউ ইয়েৰ টু অল। এয়া নৱগ্ৰহ মন্দিৰ পালোঁ আহি। আজি বাৰু মই ভিতৰলৈকে যাব নোৱাৰিম, হ'লেও বাহিৰৰ পৰা এটা সেৱা লৈ যাওঁ। আহক এটা বাহিৰৰ পৰা সেৱা লওঁ। এয়া মন্দিৰৰ সন্মুখত আছোঁ, সেৱা ল'লোঁ বাহিৰৰ পৰাই। সেৱা ল'লোঁ, এতিয়া ঘৰলৈকে যাই আছোঁ। এয়া উত্তৰ মঙ্গলৰ স্কুলখন পালোঁ, গৈ আছোঁ আৰু ঘৰলৈকে বুলি। খাম, ভোক লাগি আছে, বহুত ভোক লাগিছে, টপৰি খাম আজি আৰু ঘৰত, হয়নে? তাৰপিছত আমি আজি আকৌ ফুৰিব যাম, ঘৰৰ পৰা আহি আকৌ ফুৰিব যাম ক'ৰবাত। আজিৰ মানে এইবিলাক প্ৰগ্ৰেম আৰু আমাৰ, খাই বৈ লৈ আকৌ ফুৰিম, খাম, আকৌ ৰাতিপুৱা উঠিম, আকৌ খাম। সেয়াই আৰু খোৱা লোৱা। এয়া আমি ঘৰৰ পৰা আহিলোঁ, ঘৰত গৈ আৰু ভিডিঅ' কৰিব নহ'ল বাৰু। তাত গৈ জলাজলিকৈ কিবা এটা খালোঁ, খাই বৈ বৰমাহঁতকো মাত লগালোঁ, আইতাহঁতকো মাত লগালোঁ। সকলোকে মাত লগাই মেলি এতিয়া আহি আছোঁ। এতিয়া ফুৰিবলৈ যাম বুলি ভাবিছোঁ আৰু ফুৰিবলৈ গৈ আছোঁ। ক'লৈকে যাম বাৰু সেইটো নাজানো, গৈ পাইহে আপোনালোকক জেগাটো দেখুৱাব পাৰিম। কিন্তু এতিয়ালৈকে আমি ধুনীয়া হোৱাই নাই, যিহেতু পেট ফুল হৈ আছে বৰ্তমান খাই বৈ। সেইবাবে এতিয়া ভাবিছোঁ অকণমান যাম আৰু ক'ৰবালৈকে। এতিয়া ক'ত যাওঁ, কি কৰোঁ, সেয়া আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিলে জানিব পাৰিব। ঠিক আছে তেন্তে আহক এতিয়া আমি অকণমান ফুৰি আহোঁ। আজি 1 তাৰিখ বুলি ন, আজি 1 তাৰিখ বুলি অকণমান ফুৰি আহোঁ, ব'লক। চাওক আমাৰ মংগলদৈ খাৰ খোৱাত মানুহ, ভিতৰততো গাড়ী থ'ব জেগা নাই, বাহিৰতো জেগা নাই। এয়া আমি আহিছিলোঁ খাৰ খোৱালৈ বুলিয়ে, কিন্তু মানুহ দেখোন বহুত। কি কৰক, মই আগৰ পৰা আহোঁগৈ, তাৰপিছত ভাবিম আৰু যাওঁ নে নাযাওঁ। কিমান গাড়ী, কিমান মানুহ, আজি চিট পোৱাহে কথা। এতিয়া বাৰু খাৰখোৱা পাৰ হৈয়ে আহিলোঁ, আগলৈকে গৈ আছোঁ। ঘূৰি আহোঁতে খাৰখোৱাত সোমাই দিম। এতিয়া মানুহ ভিৰো বহুত আছে, হয়তো আমি ঘূৰি অহালৈকে কমিবও পাৰে। আজি নতুন বছৰ বুলি আৰু কি কয় ভাবিছোঁ অকণমান ফুৰিয়ে আহোঁ আগৰ পৰা। বতৰটো বহুত ধুনীয়া হয়, সেইবাবে আকাশখনো বহুত ধুনীয়া হৈ আছে। গাড়ী চলাই মানে উঠি এইখিনি সময়ত গৈয়ে ভাল লাগে, বৰ ধুনীয়া এটা বতাহ মাৰি আছে, ঠাণ্ডা ঠাণ্ডা। অৱশ্যে ঠাণ্ডাও লাগিছে বাৰু, হ'লেও ভাল লাগিছে ঘূৰি, অকণমান ভালো লাগে ন
কেতিয়াবা এনেকৈ গাড়ীতে ফুৰি, সেইবাবে আগুৱাই গ'লোঁ অকণমান। বেছি দূৰলৈকে নাযাওঁ, আকৌ উভতিম খাৰখোৱালৈ বুলিয়েই বাৰু এতিয়া গৈয়ে আছোঁ। এইখন NH15, আমি ইয়াৰ পৰা এতিয়া ঘূৰিলোঁ, খাৰখোৱালৈ যাম আৰু এতিয়া। এয়া আমি খাৰখোৱা আহি পালোঁ। ইমান ধুনীয়াকৈ সজাইছে, পূৰা লাইটিং কৰাই দিছে আৰু সেইফালে কিবা অৰ্গেনিক ফাৰ্মিং কৰিছে। ইয়াতে বাৰ্গাৰত যে দিয়ে কিবা কেবেজৰ নিচিনা, কি বুলি কয় বা সেইটো মই নাজানো, তেনেকুৱা কিবা ইয়াতে লগাইছে, খেতি কৰিছে। এই দেখিছেনে? দেখুৱাই দিছোঁ বাৰু, যিমানকণ পাৰিছোঁ দেখুৱাই দিছোঁ জুম কৰি। সেইফালে ঘূৰি কিনে ইমান চাই যাই আছোঁ যে কি হ'ব। চাওঁ দে ক ভিডিঅ' হৈ আছে। আমি এতিয়া কিবা কফি চফি খাম, খাই উঠি কিনে যামগৈ আৰু হয়নে? বেলেগ কিবা খাব মন নাই, কফি চফিয়ে খাম। চলো। এয়া আমি খাৰখোৱালৈকে আহিলোঁ। খাৰখোৱালৈ আহি কফি চফি কিবা অকণমান খাই ল'লোঁ বাৰু। এতিয়া যাম আৰু খোৱাটো হৈ গ'ল। বেলেগ ভাত খাব মন নাই, এইবিলাক একো খাব মন নাই, সেইবাবে ঘৰত খাই আহিছোঁ যিহেতুকে। চাহটো খালোঁ, এতিয়া ৰুমলৈকে যাম আৰু পূৰা আজিৰ দিনটো ইমানতে খতম কৰিছোঁ আৰু নেকি। ফটোবিলাক দি দিম বাৰু, খাৰখোৱাত উঠা, ঘৰত উঠা। এতিয়া যাওঁ, বাই বাই। এয়া আমি এতিয়া ঘূৰি ফুৰি আহিলোঁ, আহি ভাগৰ লাগিছে, বহিছোঁ। ৰুম পালোঁ আহি, কিবা কিবি খালোঁ আৰু কিবা কিবি পেকিং কৰি লৈ আহিছোঁ। অকণমান দেৰিকৈ খাম, যেতিয়া ভোক লাগিব আকৌ। এতিয়া আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ। এতিয়া ৰুম পালোঁ আহি। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাব ভাল পাইছে তেনেহ'লে চাব, আৰু লগতে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইখিনিয়ে আৰু আজি এতিয়া নতুন বছৰ বুলি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আকৌ নেক্সট যেতিয়া ভিডিঅ' কৰিম তেতিয়া আপোনালোকে পাবই বাৰু। বাই বাই।